নমস্কাৰ, মই ৰুমি ব্লাউজলৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। মই আজি আকৌ পূজাৰ অফাৰৰ কেইযোৰমান কাপোৰ দেখাবলৈ আহিছোঁ আপোনালোকৰ ওচৰত। যদি আপোনালোকৰ পচন্দযোৰৰ ভিতৰত পৰে তেন্তে হ'লে মোক হোৱাটছআপত কণ্টেক্ট কৰিব, আৰু যদি যিসকল নতুনকৈ আহিছে মোৰ চেনেলটোলৈ সেইসকলক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দিছোঁ। তেতিয়া মোৰ ভিডিঅ'সমূহ পোনপ্ৰথমবাৰৰ কাৰণে তেওঁলোকে দেখা পাব। গতিকে আহকচোন, আজি পূজাৰ অফাৰৰ কিনো কাপোৰ লৈ আহিছোঁ চাওকচোন। প্ৰথমতে দেখাইছোঁ আপোনাৰ ষ্টেপুল কটনৰ যোৰা। এইটো নতুন কালেকশ্যন, আপোনালোকে চাব পাৰে। এইটো যোৰা চাওক, আপোনাৰ গল্ডেন কালাৰত আছে আপোনাৰ কাপোৰযোৰ। তাত আছে আপোনাৰ ৰঙা সূতা আৰু ক'লা সূতা দি বাছা আছে। একদম বোৱা কাপোৰ, একদম মানে হাতে বোৱা কাপোৰৰ নিচিনাই লাগিছে। চাওক, আপোনাৰ মাটিশালত বোৱা নিচিনা লাগিছে, কিন্তু কাপোৰযোৰ দেখিছেনে কিমান মৰম লাগিছে দেখিবলৈ। এইটো যোৰা, এইখন চাদৰ, আৰু ইয়াৰ এইটো আঁচলটো এইটো ৰঙা ফুল দিয়া আছে আৰু ক'লা মাজত মীনা কৰা আছে। এইখন আপোনাৰ চাদৰ, আৰু ইয়াৰ এয়া মেখেলাখন। এইটো হৈছে ব্লাউজৰ পিচটোত এটা পাৰি আছে, আৰু এয়া হৈছে 6টা ছাইড পাৰি, আৰু এইখন হৈছে মেখেলা। এইখন মেখেলা। এইটো যোৰা ল'ব পাৰিব আপোনাৰ বজাৰত আপোনাৰ 1700মান টকা পৰিব, কিন্তু মই আপোনালোকৰ ওচৰত আজি দিবৰ কাৰণে আহিছোঁ 1500 টকা মাত্ৰ। আপোনাৰ ফ্ৰী শ্বিপিঙত ল'ব পাৰিব যদি পচন্দ যোৰাৰ ভিতৰত পৰে। এটা দেখুৱাইছোঁ, এটা গামোচা ছেট এটা আনিছোঁ, আপোনালোকে চাব পাৰে। এইটো ছেট চাওক। এইটো আপোনাৰ গৰমতো ধুনীয়া পিন্ধিবলৈ, আৰু ঠাণ্ডাতো ধুনীয়া। আপোনাৰ এই মাজত এয়া জাপি ষ্টাইলৰ আছে, আৰু এইটো হৈছে আঁচলটো, আৰু এইখন চাদৰ। এইখন হৈছে মেখেলা। ইয়াৰ কিন্তু আমাৰ ব্লাউজৰ পিচ নাই। ব্লাউজৰ আপোনাৰ ৰঙা ব্লাউজ এটা পিন্ধিলেও আপোনাৰ ভাল লাগিব। আঁঠুৰ ওপৰলৈকে আপোনাৰ ফুল আছে, আহল বহলো আছে। সকলোৰে কাৰণে ভাল হ'ব। চিলাই কৰি ল'লে বহুত ধুনীয়া লাগে। গামোচা ছেটবিলাক আপোনালোকে জানেই, বিশেষকৈ বিহু সময়ততো আৰু বেছি বিচাৰে, বহুত ধুনীয়া লাগে। এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব আপোনাৰ 700 টকা অনলি। আৰু এইটো এটা চাওক, চুপাৰ কটনৰ যোৰা। এইটো চুপাৰ কটনৰ যোৰা। এইটো মই চিলাইয়ে আছোঁ। এইটো আপোনাৰ অনাৰ লগে লগে এগৰাকীয়ে পচন্দই কৰিলে, আৰু লগে লগে ইয়াত গছ বুটা দিয়া ফুল আছে। কাপোৰযোৰৰ বগা সূতা দি গছ বুটা দিয়া আছে, আৰু এইটো আপোনাৰ আঁচল। এয়া মই আধা চিলোৱাই হৈ আছে, বাকী দহি কৰিব আছে, আপোনাৰ মেখেলা চিলাব আছে, বাকী এইখন চাদৰ। এইটো আঁচল, বগা সূতা দি কৰা আছে। কাপোৰযোৰ দেখিছে কিমান ধুনীয়া লাগিছে দেখিব। এইখন হৈছে চাদৰ, এইখন মেখেলাও আপোনাৰ এয়া চিলাই কৰি থৈছোঁ আজি। ব্লাউজৰ পিচটো কাটি ৰখা হৈছে। এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব আপোনাৰ 1000 অনলি। আৰু এটা দেখাইছোঁ, বগা যোৰাৰ ভিতৰত দেখাইছোঁ। এইটো AC কটনৰ মেচিন মেটৰ যোৰা। এইখন হৈছে আপোনাৰ মেখেলাও বহুত আঁঠুৰ ওপৰলৈকে ফুল আছে।
এখন মেখেলা আৰু এইটো হৈছে ব্লাউজৰ পিচটো আৰু এয়া 6টা সাইড পাৰি এখন মেখেলা এখন চাদৰ এখন চাদৰো আপোনাৰ ৰঙা আৰু ক'লা সূতা দি ফুল বাছা আছে এইখন চাদৰ গোটেই চাদৰখনতে কিন্তু ফুল আছে এযোৰ আৰু এইটো হৈছে আঁচলটো আৰু এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব 700 অনলি আৰু এটা আপোনাৰ ঘিচা কটনৰ যোৰা এটা দেখাইছোঁ এইটো ঘিচা কটনৰ যোৰা এইটো যোৰা চাওক ঘিচা ডিজাইনৰ কটনৰ যোৰা এইখন চাদৰখন এইটো হৈছে আঁচলটো এইখন চাদৰ আৰু ইয়াৰে এইখন হৈছে মেখেলা এইখন এইটো পাৰি এটা পাৰি আছে এইখন মেখেলা আৰু ইয়াৰে এইটো ব্লাউজৰ পিচটো পিচটো এটা পাৰি আছে এইটো যোৰা আপুনি আমাৰ পৰা ল'ব পাৰিব 500 অনলি আৰু এটা কটনৰ যোৰা দেখাইছোঁ এইটো এটা যোৰা কটনৰ যোৰাই এইটো যোৰাও ধুনীয়া কম প্ৰাইজত আপোনালোকে ভাল কাপোৰেই পাইছে আপোনালোকৰ যদি পচন্দৰ যোৰাৰ ভিতৰত পৰে তেন্তে হ'লে আপোনালোকে ল'ব পাৰিব এইখন চাদৰ এইখন মেখেলা মেখেলাখনো এইখন আৰু ইয়াৰ লগতে ব্লাউজৰ পিচটো আপোনাৰ ইয়াতে একেলগে দিয়া আছে এইটো যোৰা আমাৰ পৰা ল'ব পাৰিব আপোনাৰ 450 অনলি এতিয়া এখন দেখাইছোঁ আপোনাৰ গাড়ী দিয়া কেঁচা পাটৰ চাদৰ এইখন চাওক কেঁচা পাটৰ আপোনাৰ চাদৰ গাড়ী দিয়া আপোনাৰ আগত পিন্ধি বহুত ভাল পাব পিয়ৰ এইটো কেঁচা পাট এইখন চাদৰ আপোনাৰ এইটো আঁচলটো এইখন চাদৰ আমাৰ পৰা ল'ব পাৰিব আপুনি 500 অনলি আৰু আপোনালোকক এতিয়া দেখাওঁ আপোনাৰ ৰিহা দেখাইছোঁ এইখন চাওক একদম মানে দুটা কালাৰত কৰি থোৱা আছে আৰু এইফালে ছাইডত পাৰি আছে আৰু এইখন চাওকচোন ৰিহা কিমান ধুনীয়া লাগিছে এইটো আঁচলটোতো এনেকৈ পতি এটা দিয়া আছে এইখন ৰিহা ইয়াৰে আৰু আছে এখন ৰিহা ৰিহা এয়া আপোনালোকৰ ইয়াৰ প্ৰাইচ হৈছে আপোনালোকৰ 200 অনলি কিন্তু আপোনালোকে দুখন ল'লেহে আপুনি ফ্ৰী শ্বিপিং পাব এখনত কিন্তু আপোনালোকে ফ্ৰী শ্বিপিং নাপাব এইখন হৈছে এখন চাদৰ এইখন হৈছে ৰিহা ইয়াৰ মূল্য হৈছে 200 টকা আৰু ইয়াৰে এইটো এটা কালাৰ আছে এইটো আছে আপোনাৰ এছ কালাৰত আছে এখন ইয়াৰ মূল্য 200 টকা ইয়াৰে আপোনালোকৰ দুখন ল'লে আপোনালোকে ফ্ৰী শ্বিপিঙত পাব
আৰু ঘৰত ল'বৰ কাৰণে দেখাইছোঁ চাদৰ এইখন কালাৰিং চাদৰ ইয়াৰ এটা পাৰি আছে এইখন চাদৰ এইটো হৈছে আচল এইটো আপোনালোকে ঘৰত পিন্ধিবৰ কাৰণে খুবেই আৰামদায়ক গৰমত এইখন চাদৰ এয়া চাদৰ হৈছে আপোনাৰ 150 অনলি এইখন আছে এইখন আছে 150 এয়া চাদৰো আপোনালোকে দুখন ল'লেহে আপোনালোকে ফ্ৰী শ্বিপিঙত পাব আৰু এখন চাদৰ এয়া আপোনালোকে পিয়ৰ কটনতে পাব আপোনালোকে পিন্ধি বহুত আৰাম পাব গতিকে আপোনালোকৰ ইয়াৰ আজি এইখিনিয়ে কাপোৰ দেখাইছোঁ আপোনালোকৰ ইয়াৰ ভিতৰত যদি আপোনালোকক পচন্দ যোৰাৰ ভিতৰত পৰে তেন্তে হ'লে আপোনালোকে মোক হোৱাটছএপত কণ্টেক্ট কৰিব আৰু আজি ইমানেই দেখাইছোঁ আৰু তথাপিও আপোনালোকে মোৰ পৰা পচন্দ যোৰাৰ ভিতৰত পৰিলে ৰাখিব বুলি মোৰ আশা থাকিলে নমস্কাৰ